হিতাধিকাৰীসকলৰ বাবে আহিছে এই ভাল খবৰ প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে এই মুহূৰ্তৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাব প্ৰাপ্য ধন অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ হিতাধিকাৰী 40,84,913 গৰাকী সমান্তৰালভাৱে প্ৰতি মাহে চৰকাৰে আদায় দিব 316.57 কোটি টকা আৰ্তজনৰ কাষত অসম চৰকাৰ সদায়ে থকাৰ এনেদৰে প্ৰতিশ্ৰুতি এবাৰ প্ৰদান কৰিছে এতিয়াৰে পৰা অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব আৰু বহুতো আঁচনি এটা ভাল খবৰ শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি অন্তৰ্ভুক্ত হৈছে অৰুণোদয় আঁচনিত হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ এই মুহূৰ্তত আমি জনাইছো প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে হিতাধিকাৰীসকলৰ মুখত বিৰিঙিব হাঁহি কিয়নো প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাব প্ৰাপ্য ধন অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ হিতাধিকাৰী 40,84,913 গৰাকী আৰু প্ৰতি মাহে চৰকাৰে আদায় দিব 316.57 কোটি টকা এই কথা আমি কোৱা নাই এই কথা অসম চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰ্তজনৰ কাষত অসম চৰকাৰ সদায় থকাৰ প্ৰতিশ্ৰুতি ইতিমধ্যে এনেদৰে প্ৰদান কৰা পৰিলক্ষিত হৈছে আমি জনাই আছো DY365 ডিজিটেলৰ দৰ্শকসকলক এই মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ সকলোৰে একাউণ্টত টকা সোমাব প্ৰত্যেক মাহৰ 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে প্ৰত্যেক মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব এটা অত্যন্ত ভাল খবৰ আৰু ৰাজ্য চৰকাৰে আৰ্তজনৰ কাষত থকাৰ প্ৰতিশ্ৰুতি যি দিছিলে এনেদৰে এতিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হৈছে মুঠ হিতাধিকাৰী আছে 40,84,913 গৰাকী আৰু চৰকাৰে প্ৰত্যেক মাহে ধন আদায় কৰিব 315.57 কোটি টকা প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ একাউণ্টত ধন সোমাব আৰু কেৱল ইমানেই নহয় অন্য এটা উল্লেখনীয় বিষয় যে অৰুণোদয় আঁচনিৰ লগতে আৰু কেইবাটাও আঁচনি ইতিমধ্যে তাত সংলগ্ন কৰা হৈছে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগ সাহায্য আঁচনি ইতিমধ্যে তাত যোগ কৰি দিয়া হৈছে বিভিন্ন আঁচনি তাত নতুনকৈ ৰূপায়ণ কৰা হৈছে নতুনকৈ অৰুণোদয়ত অন্তৰ্ভুক্ত কৰা হৈছে আমি জনাই আছো আপোনালোকে যি পঞ্জীয়ন কৰিবলগীয়া আছে আপোনালোকে সেইসমূহ পঞ্জীয়ন নিশ্চিতভাৱে কৰক কিন্তু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কথা উল্লেখ কৰা হৈছে প্ৰত্যেক মাহৰে 10 তাৰিখে পেঞ্চন আৰু অৰুণোদয়ৰ ধন লাভ কৰিব হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আমি জনাইছো অৰুণোদয় আঁচনিৰ অধীনত আৰু কেইবাখনো নতুন আঁচনি ইতিমধ্যে চৰকাৰে তাত অন্তৰ্ভুক্ত কৰিছে বৃদ্ধ পেঞ্চন দিব্যাংগ আঁচনি বিধৱা পেঞ্চনকে আদি কৰি বিভিন্ন আঁচনি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে 40,84,913 গৰাকীকৈ হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যেক মাহে টকা সোমাব প্ৰতি মাহে চৰকাৰে ধন আদায় কৰিব 315.67 কোটি টকা হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আমি জনাইছো ৰঙালী বিহুৰ প্ৰাক্ষণত এই খবৰ লাভ কৰা হৈছে প্ৰত্যেক মাহৰ 10 তাৰিখ হ'ব হিতাধিকাৰীৰ দিন